এতিয়া যিবিলাক তালুৱে দেখিছোঁ মোৰ বৰ বিশেষকৈ মনোভূত নহয়। দুজনমান মোৰ শিষ্যও আছে তালৰ, তেখেতসকলৰ লগত অলপমান তেখেতসকলৰ নাম চালি বা তাল সংকট চালে অলপ মনটো সন্তুষ্টি পাওঁ, কিন্তু বাকী তালৰ লগত নাই, কিন্তু মনটো উকুল ঠুকুল কৰি থাকে। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা। নমস্কাৰ, আপোনালোকে ভিলেজ আছাম ইউটিউব চেনেল তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা অভিনন্দন গ্ৰহণ কৰিছোঁ। আপোনালোকৰ মাজলৈ আজি নতুন অতিথি এজন আনিছোঁ, আপোনাৰ মাননীয় মহেশ্বৰ পাটোৱাৰীদেৱ। দাদা নমস্কাৰ। নমস্কাৰ। দাদা আপোনাৰ পৰিচয়টো জনাব। মই পশ্চিম বড়ো মৌজা গড়কট গাঁৱৰ স্বৰ্গীয় অভিৰাম পাটোৱাৰীৰ তৃতীয় পুত্ৰ। মোৰ নাম শ্ৰী মহেশ পাটোৱাৰী। দাদা আপুনি এজন তালুৱৈ শিল্পী হিচাপে আমি গম পাই আছোঁ, গতিকে আপুনি এই যে তালুৱৈ শিল্পী হ'ল তাৰ আগতে আপুনি কিবা সেনেকুৱা অনুষ্ঠানৰ লগত জড়িত আছিলে নেকি? মই সাংস্কৃতিক অনুষ্ঠানতে জড়িত। স্কুলীয়া অৱস্থাত মই একংকীয়া নাট বা তেনেকুৱা ওজাপালিৰো দুই এখন হেৰিত অংশগ্ৰহণ কৰিছিলোঁ। দাদা আপুনি প্ৰথমতে তালুৱৈ হৈছিল নে এনে আপোনাৰ পালি হিচাপে নামত অংশগ্ৰহণ কৰিছিলে? মই প্ৰথম পালি হিচাপেই 64 চনৰ পৰা পালি হিচাপেই মই আছিলোঁ। তাৰপিছত আস্তে আস্তে অভিজ্ঞ হোৱাৰ পৰা মই তাল সংকট কৰাৰ কাৰণে মন কৰি শ্ৰীযুত স্বৰ্গীয় মহেন্দ্ৰ পাঠক, আনন্দী পাটোৱাৰী, শনিৰাম ওজা এখেতসকলৰ লগত মই এই তালত জড়িত হওঁ। তালৰ গুৰি ধৰোঁতা হিচাপে স্বৰ্গীয় গোপাল চন্দ্ৰ ডেকা, স্বৰ্গীয় ৰঘুৰাম ডাউকাই মোক এই তাল হেৰি কৰাত সহায় কৰিছিল। গম পালোঁ আপোনাক বহুকেইজনে আগবঢ়াই নিছে, সেইখিনি কথা গম পালোঁ। পিছে আপুনি এজন চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত তালুৱৈ শিল্পী হিচাপে পৰিচিত হোৱা বুলি আমি গম পাইছোঁ। আপুনিতো বহুতেই আছে, কিন্তু বেলেগবিলাকেতো এনেকুৱা সুবিধা পোৱা নাই, আপুনি সেই সুবিধাটো কেনেকৈ ল'লে আপুনি জনাব নেকি? যেতিয়া অসম চৰকাৰে নাগাৰা নামৰ পালিসকলক ক'ভিডৰ সময়ত নাম বন্ধ হৈ যোৱাত চৰকাৰে ঘোষণা কৰিলে নাম শিল্পীবিলাকক আমি একোটা অনুদান দিম, সাহাৰ্য দিম। তাৰপিছত মই সেই সাহাৰ্যৰ কাৰণে ফৰ্ম ফিল আপ কৰিব যাওঁতেই শ্ৰী মনোৰঞ্জন ডেকা আৰু মনোৰঞ্জনৰ ল'ৰা, তেওঁৰ নামটো মই পাহৰিলোঁ, ক'লাক যে তুমি ইয়াতে দিয়াত থাকি শিল্পী পেঞ্চনৰ যিহেতু উপযুক্ত বয়স, তুমি তাতে ফৰ্ম ফিল আপ কৰা। মই তেনাৰ পৰামৰ্শ মতেই তাতে ফৰ্ম ফিল আপ কৰি মোৰ বন্ধুসকলে সহযোগ কৰাত মই এই শিল্পী পেঞ্চনটো লাভ কৰিলোঁ। আপুনি বহুত ঘূৰিবলগীয়া হৈছিল নে অতি সহজতে আপুনি পেঞ্চনটো লাভ কৰিছে? মই বৰ বিশেষ ঘূৰা নাই। নাম সংঘৰ পৰা, সদৌ অসম নাম সংঘৰ পৰা মোক এখন প্ৰমাণ পত্ৰ দিলে, যোৰহাটৰ পৰা এখন প্ৰমাণ পত্ৰ দিলে, আৰু স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানে এই তাল সংকট কৰাৰ কাৰণে মোক সকলো প্ৰমাণ পত্ৰ দিছিল। আৰু মই নুঘূৰি মোৰ ভতিজা ল'ৰা উজ্জ্বল পাটোৱাৰী, মনোৰঞ্জন ডেকা, কুশল দাস, ধনমণি পাঠক, তেখেতসকলে মোক ঘৰৰ পৰা নোলোৱাকৈ এই কামটোত সহায় কৰি দিলে।
হয় সেইখিনি আমি গম পালোঁ দাদা আপুনি যেতিয়া প্ৰথমে নামৰ তালুৱে হিচাপে অংশগ্ৰহণ কৰিছিল আপুনি কিমানজন পাঠকৰ লগত এই তাল বজাইছিল মই বহু পাঠকৰ লগতেই তাল বজাইছোঁ শনিৰাম ডাউকা আনন্দী পাটোৱাৰী দেৱেন পাটোৱাৰী মহেন্দ্ৰ দাস ফণী ডেকা হৰি ডাউকা এই গোলাপ কলিতা এই বহু পাঠকৰ লগত মই তাল সংকট কৰিছিলোঁ হয় আপুনি বিভিন্ন ঠাইলৈ নাম গাব গৈছিল নাম গাব গৈছিলোঁ অঁ তাৰ মাজতে আপুনি আৰু কিবা বেলেগ কামত জড়িত আছিলে নেকি তেনেকুৱা বৰ বিশেষ কামত মই জড়িত নাছিলোঁ যদিও আছিলোঁ সেইটো তাৰমানে যিহেতু মই ফলৱতী হ'ব নোৱাৰিলোঁ সেই বস্তুটোৰ তাৰমানে মই হেৰি কৰাটো বৰ সমীচীন হ'ব বুলি নাভাবোঁ যিহেতু আপোনাক চৰকাৰে স্বীকৃতি দিছে আপোনাক অৱসৰ দিছে নাগাৰা নাম সংঘৰ তৰফৰ পৰা এতিয়া আপুনিতো নামলৈ নাযায় বা যাব নোৱাৰে কেতিয়াবা যদি ওচৰত ক'ৰবাত নাম হয় আপুনি গ'লে আপুনি বহি থাকিব পাৰেনে গান নাচি যায় আপোনাৰ তাল মাৰিবলৈ তাল এতিয়া যিবিলাক তালুৱৈ দেখিছোঁ মোৰ বৰ বিশেষকৈ মনোভূত নহয় দুজনমান মোৰ শিষ্যও আছে তালৰ তেখেতসকলৰ লগত অলপমান মানে তেখেতসকলৰ নাম চালি বা তাল সংকট চালে অলপ মনটো সন্তুষ্টি পাওঁ কিন্তু বাকী তালৰ লগত নাই কিন্তু মনটো উকুল ঢুকুল কৰি থাকে তাৰে মাজতে চিনাকি পাঠক বা হেৰি হ'লে আৰু মনটো নৰাই যেতিয়া বহু যায় বহি তাল সংকট কৰোঁ হয় আপুনিতো বহুত ভাল কথা ক'লে এইটো আপোনাৰ শিষ্যও আছে আপুনি এতিয়া গুৰুৱে হয় আপোনাৰ শিষ্য কিমানজনমান আছে মোৰ তালুৱৈ শিষ্য প্ৰায় 6-7জনমান আছে হয় আৰু পাঠক হিচাপে মোৰ হৰি ডাউকা হয় ফণী ডেকা হয় মনোৰঞ্জন ডেকা এখেতসকলকে মই নামত অলপ আদা কাইদা দি সহায় কৰিছোঁ হয় এতিয়া আপুনি আজিৰ ভিডিঅ'টোতো ৰাইজলৈ আপুনি তালৰ চং এটা দেখুৱাব নোৱাৰিব ৰাইজক আপুনি জনাওক যে পৰৱৰ্তী ভিডিঅ'ত আপুনি এটা তালৰ চং দেখুৱাই ৰাইজক আমোদ দিব শ্ৰদ্ধা ৰাইজ ক্ষমা কৰিব আজি মই হয়তো আপোনালোকক তাল সংকট কৰি দেখুৱাব নোৱাৰিলোঁ অসুবিধাৰ কাৰণে মই পৰৱৰ্তী টাইমত যদি সুবিধা হয় মই সেইখিনি কৰি আপোনালোকক দেখুৱাম বুলি মনস্থ কৰিছোঁ ভিডিঅ'টো সামৰণি মাৰাৰ আগতে আপুনি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক কি উপদেশ দিব মই নৱপ্ৰজন্মৰ সদায় মংগলৰ কামনা কৰোঁ শুভকামনা কৰোঁ আজি যিবিলাক পাঠক বা তালুৱৈ শংকৰ মাধৱৰ অনুকৰণ কৰি এই নাম ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰে তাৰ কাৰণে নতুন প্ৰজন্মক মোৰ অনুৰোধ আৰু তালুৱৈসকলকো যিহেতু তেখেতসকলে সেই তালৰ সমজস্য ৰাখি এতিয়া আমাৰ ইয়াত তেনেকুৱা তালৈ নাই মহেন্দ্ৰ পাঠকৰ দ্বিতীয়জন তালৈ ওলোৱা নাই যাতে মহেন্দ্ৰ পাঠকক অলপ অনুকৰণ কৰি তাল সংকট কৰে তাৰ কাৰণে মই উঠি অহা ডেকা বন্ধুসকলক অনুৰোধ জনালোঁ দাদা আমি আজি অনুষ্ঠান সামৰি মানো পিছলৈ লগ পাম নমস্কাৰ